নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুকন্যাই আজি আপোনালোকলৈ লৈ আহিছোঁ চিকেনৰ এটি সুস্বাদু ৰেচিপি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে মই ইয়াত 1 কেজি পৰিমাণৰ চিকেন লৈছোঁ। মই ইয়াত লৈছোঁ নিমখ, হালধি, ৰাইচ ব্ৰেন অইল, টমেটো চচ, আদা, নহৰু, পিঁয়াজ, জিৰা, জালুক, ধনিয়া পেষ্ট, নাৰিকলৰ পেষ্ট, কাজুৰ পেষ্ট, দৈ অলপ নিমখ দি ফেটি লৈছোঁ, অলপ গাখীৰ লৈছোঁ। গোটা মছলাৰ ভিতৰত লৈছোঁ অলপ চাহ জিৰা, 3টা ইলাচি, এটা ডাঙৰ ইলাচি, তেজপাত 2টা, ষ্টাৰ ফুল 1টা, লং, ডালচিনি আৰু কেঁচা জলকীয়া 3টা। এইবাৰ মই পিঁয়াজ 4টা কাটি লৈছোঁ। এতিয়া এইখিনি মই বেৰেস্তা কৰি ল'ম।
এয়া আমাৰ চিকেন ৰোষ্ট ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।